गरेसर हालामनि खौरांगिरिफोरा मोनफ्रोमबो समावनो गोख्रों खौरां फोसावो प्रमद बर'। गरेसर जौसिन फरायसालिनि गेलेग्रा फोथाराव गरेसर खौरांगिरिफोरनि बानजायनायाव दिनैनिफ्राय जागायबाय क्रिकेट बादायलायनाया। तामुलपुर जिल्लानि सिङाव थानाय गरेसर हालामनि गोख्रों खौरांगिरि मुंख्लं दीपक स्वर्गियारिनि गोसोखांथियाव रां बान्थानि क्रिकेट बादायलायनाय हाबाफारियाव बिटिआरनि सीईएम प्रमद बर' बिथाङा बाहागो लाफैयो आरो बिथांजों लोगोसे बाहागो लाफैयो बिटिआरनि बुंथिगिरि कातिराम बर', बियाबनि एमसिएलए पबित्र कुमार बर', मिरुनि आइजो गांखंनि गाहाय नेहाथारि हेलेना स्वर्गियारि बिथाङा बाहागो लायो। लोगोसे गरेसर ब्लक इउपिपिएलनि लेङाइ आफादगिरि दिफेन बर', गरेसर ब्लक लाइमोन गांखं इउपिपिएलनि आफादगिरि सदानन्द बर', गरेसर जौगाखां खोन्दोनि टिसिएलसिसिनि मासिगिरि रमेन बर' बिथांजों लोगोसे गरेसर ब्लक इउपिपिएल दोलोनि गोबां बिबानगिरि बिथांमोना बाहागो लायो। आमार शहीद दीपक स्वर्गियारी आमार गरेसरर जी साংবাদিক आছিলে तेखेतर আজি এটা स्पेशल डे অবজার্ভ কৰাৰ লগতে আজি ইয়াত এটা ক্ৰিকেট আয়োজন কৰিছে ক্ৰিকেট খেল এটো উদ্বোধন কৰাৰ কাৰণে মই আহিছো। ইয়াৰ লগতে गरेसर কলেজ আৰু गरेसर পাৰ্কত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা प्रतिमूर्ति स्थापन करा। यार लगते आमार गरेसर हायर सेकेंडारीत किछुमान असुविधा आछे এই गुटेखिनि মই আজি চালু আৰু অতি শীঘ্ৰে এইবিলাক সমস্যা সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম। गरेसर অঞ্চল যদিও ইনফ্ৰাষ্ট্ৰাকচাৰ অলপ পিছ পৰি আছে, মানুহ যিমানখিনি ইয়াত আমাৰ নাগৰিক আছে আৰু যিমানখিনি ইয়াত আমাৰ সচেতন লোক আছে তেখেতসকলৰ সচেতনতা অন্য অঞ্চলতকৈ বহুত আগবঢ়া। মই বহুত বছৰ আগৰ পৰাই ইয়াত একতা মিলা প্ৰীতি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আৰু এটা উৎসাহ এনি টাইম মই দেখি পাই আহিছোঁ যোৱা 20-25টা বছৰত যে गरेसर অঞ্চলটো আগুৱাই লৈ যাব লাগে। চ' তেনেকুৱা অঞ্চলখনত আজি ইমান ভাল লোকসকল আছে, এই অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে আমি একেলগে কাম কৰিম। তাত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰাৰ কাৰণে বিভিন্ন কাম হাতত লৈছোঁ। শহীদ আমি ইতিমধ্যে বিটিআর সরকারের পৰা আমার 10টা সাব ডিভিজনত 10টা আমার সাংবাদিকসকলৰ কাৰণে এটা মডেল অফিস নিৰ্মাণ কৰাৰ কাৰণে আমি এটা প্ৰপোজাল এটা পাছ কৰিছোঁ। गरेसरটো সাব ডিভিজন নহয়, তথাপিতো गरेसर অঞ্চলৰ আমাৰ সাংবাদিকসকলে যথেষ্ট সিনচিয়াৰ আৰু এই গোটেই বৃহত্তৰ অঞ্চলৰ নিউজটো যেহেতু সদায় মানে এটা নিউজ পৰিবেশন কৰে বা অঞ্চলটোক চাই আছে, চতুৰ্থ স্তম্ভটো শক্তিশালী কৰাৰ কাৰণে কাম কৰি আছে। এইকাৰণে गरेसरতো এটা মডেল দীপক স্বৰ্গীয়াৰীৰ নামত মডেল এটা অফিস নিৰ্মাণ কৰি দিয়াৰ কাৰণে আজি মই ঘোষণা কৰিছোঁ।